बाद में बोलेंगे बेटा मैडम। আচলতে তিৰুপতিত আমি যিবিলাক মন্দিৰ দৰ্শন কৰিলোঁ ইমান সুন্দৰ, কিন্তু মোবাইলটো লগত নিবলৈ নিদিয়াৰ কাৰণে আচলতে কিছুমান ভাল লগা দৃশ্য ধৰি ৰাখিব নোৱাৰিলোঁ। ইমান সুন্দৰকৈ সজাইছে মন্দিৰৰ ভিতৰ চোৱাটো আপুনি দেখিলে অন্তৰত ইমান ভক্তিভাৱৰ উদয় হৈ আহিব, আৰু মানুহবিলাকৰো ইমান স্নেহ শ্ৰদ্ধা ভক্তি বহুত দেখিলোঁ কিন্তু দেই। একদম আমি বহুত ভাল পাইছোঁ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত যিবিলাক মন্দিৰ আমি দৰ্শন কৰিছোঁ, বিভিন্ন ধৰণৰ তেওঁলোকৰ ফুলৰ পয়োভৰটো বেছি। সকলোৱে খোপাত এপাহি হ'লেও ফুল গুজি লৈ আৰু মন্দিৰত এথোপা ফুল চৰাইহে তেওঁলোকে কি কৰে, পূজা পাৰ্বণ কৰে। ঠিক তেনেধৰণে মই এইকেইদিন ইয়াতে থাকি গম পাইছোঁ তেওঁলোকৰ ৰীতি ৰিৱাজবিলাক আচলতে বহুতেই সুন্দৰ, বহুতেই ভাল লগা। মই আচলতে মোবাইলটো ভিতৰলৈ নিব নোৱাৰাৰ কাৰণে বহুত বস্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। যিখিনি দেখুৱালোঁ সেইখিনিকে আপোনালোকে কেনেকুৱা লাগিছে ক'বচোন বাৰু। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ এই D.N.B ব্লগটো। আৰু আমি কালিলৈ এৱাৰ্ড ল'বলৈ গৈ আছোঁ, তাৰো কিছু দৃশ্য আপোনালোকক দেখুৱাম। ধন্যবাদ। আমি ইয়াত আহি কৃষ্ণ মন্দিৰ, ৰাম মন্দিৰ আৰু বিভিন্ন ধৰণৰ মন্দিৰ ইয়াত দৰ্শন কৰিলোঁ। পদ্মাৱতী মন্দিৰ বহুত ভাল লাগিলে। আপোনালোকো কেতিয়াবা সময় পালে ইয়ালৈ আহিব, চাবহি, বহুত ভাল লাগিব। ఈరోజు ఫ్యామిలీ డే రా బాబు, అందుకనే రెడీ చేసాను. నార్మల్గా రోజు ఏం రెడీ కాదు. దాక్షిణ్యమయుడు దక్షిణామూర్తి पक्का दो, पक्का वाला दो।
దాక్షిణ్యమయుడు దక్షిణామూర్తి అరాతి వర్గమునంతములే పరాక్రమమున फोन टूटा ఈరోజు ఫ్యామిలీ డే రా బాబు, అందుకనే రెడీ చేసి నార్మల్గా రోజు ఏం రెడీ కాదు.